হে বন্ধুসকল, মই বৰ্তমান উপস্থিত আছোঁ ৰঙিয়াৰ ইকো পাৰ্কৰ গেটৰ সন্মুখতে। তো আপোনালোকে মোৰ পিছফালে দেখা পাই আছে এখন গেট আৰু তলা লগোৱা আছে। সেইকাৰণে টেনশ্যন ল'ব নালাগে, আৰু ৰাস্তা আছে ভিতৰলৈ যোৱাৰ। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আসসালামু আলাইকুম, হাই হেল্ল' নমস্কাৰ। মোৰ আৰু এখন নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। গেটৰ দুইফালে আছে এনেকুৱা ধৰণৰ ৰাস্তা, আৰু আগত যোনটো গেট আছিলে সেইটো গাড়ী মটৰ অহা যোৱা কৰিবৰ কাৰণে, ডাঙৰ ডাঙৰ গাড়ী যেতিয়া অহা যোৱা কৰে। তো আমি ভিতৰলৈ প্ৰৱেশ কৰিলোঁ, আৰু আপোনালোকে চাওক কিমান সুন্দৰ দৃশ্য। যিটো বিনামূলীয়া, ইয়াৰ কাৰণে দিব নালাগে কোনো ধৰণৰ পইচা বা ল'ব নালাগে কোনো ধৰণৰ টিকেট। সকলো ধৰণৰ বিনামূলীয়াকৈ ৰখা হৈছে। যাৰ যি সময়তে যেতিয়া সময় পায় তেতিয়াই আহি ভিতৰতে সোমাই বিনামূলীয়াকৈ প্ৰৱেশ কৰি এটা সুন্দৰ দৃশ্য উপভোগ কৰিব পাৰিব। বন্ধুসকল, আপোনালোকে চাই আছে চিৰাজ আছামিজ ব্লগ, আৰু আমি পোনে ভিতৰলৈ আহিলোঁ, ইকো পাৰ্কৰ ভিতৰলৈ আহিলোঁ, আৰু ভিতৰৰ কিছুমান দৃশ্য আপোনালোকে দেখুৱাম। ইকো পাৰ্কৰ ভিতৰতে আছে এটা পুখুৰী, আৰু পুখুৰীত আপোনালোকে ব'টিং কৰিব পাৰিব। চাওক কিমান, এইটো আপোনালোকে দেখা পাই আছে, এইফালে ব'টিং কৰি আছে কিছুমান মানুহে ব'টিং কৰি আছে। আপোনালোকে দেখা পাই আছে ব'টিং কৰিব বিচাৰে ইকো পাৰ্কৰ ভিতৰতে আৰামছত ফ্ৰীত ব'টিং কৰিব পাৰিব। ভিতৰতে আছে গছ আছে ভিতৰতে, আৰু ইমান ধুনীয়াকৈ সজাই ৰখা হৈছে, বহুতে আচৰিত গৌৰৱান্বিত কৰা। ইকো পাৰ্কৰ ভিতৰতে ব্লগ বনাবৰ কাৰণে যিহেতু ছানগ্লাছ লগাই লৈছোঁ, যিহেতু বহুত ধূপ আছে, তো ধূপতে ইমান চাই থাকিলে বহুত প্ৰব্লেম হয়। সেইকাৰণে আমি ছানগ্লাছ লগাই লৈছোঁ যাতে কিবা অসুবিধা নহয়। চাৰিওফালে আছে ৰাস্তা, আৰু মাজত আছে সময় কটাবৰ কাৰণে, আজৰি সময়খিনি ইয়াতে কটাবৰ কাৰণে বনোৱা হৈছে। আৰু চাৰিওফালে আছে ৰাস্তা, আৰু লগতে ষ্টেচন, আৰু লগতে আছে অন্যান্য কোম্পানীবিলাক, আৰু কোম্পানীৰ ওচৰতে ধুনীয়াকৈ ৰখা হৈছে ইকো পাৰ্ক। আপোনালোকে চাওক। ৰঙিয়াৰ এনে এখন জেগাত আছোঁ, যোনটো জেগাৰ নাম ইকো পাৰ্ক বুলি কয়। তো ইকো পাৰ্কত আমি আহিছোঁ ফুৰিবৰ কাৰণে, আৰু ইয়াৰ কিছুমান দৃশ্য আপোনালোকে দেখোঁ। তো আমি যিহেতু দিনত আহিছোঁ, তো ধুনীয়াতে অকণমান ফুৰি ইয়াতে ভিতৰত এটা ৰাউণ্ড মাৰি পাচিনা ওলাই গৈছে, বহুত আমি ঘামি গৈছোঁ। সেইকাৰণে অকণমান ৰেষ্ট কৰিব বহিছোঁ এটা জিৰণি ৰুমত। তো আপোনালোকে দেখা পাই আছে, আমি আকৌ আপোনালোকে পুনৰ গোটেইখিনি দৃশ্য আপোনালোকে দেখাব চেষ্টা কৰিম। তো বলক আপোনালোকে চাই থাকক, ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, আৰু যোনে মোৰ চেনেলত নতুন আছে ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো প্ৰেছ কৰি লগত থাকিব, যাতে এনেকুৱা আৰু নতুন ভিডিঅ' যেতিয়া মই আপলোড কৰোঁ লগে লগে যাতে আপোনালোকে নটিফিকেশ্যন পায়। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। তো আমি জিৰণি কোঠাৰ পৰা আপোনালোকে কিছুমান দৃশ্য দেখাব বিচাৰোঁ। এই যে মানুহে যে ব'টিং কৰি আছে, ফ্ৰীত ব'টিং কৰি আছে, বলক আমি ব'টিং কৰিম, বলক। এই বলক বাদ দিয়ক, আমি ব'টিং নকৰোঁ, যিহেতু ইমান ধূপ দি আছে। তো ইমান ধূপত যদি আমি ব'টিং কৰিব যাওঁ, পূৰা পাচিনা একদম গা ধোৱাৰ নিচিনা হৈ যাব। তো সেইকাৰণে আমি ব'টিং নকৰোঁ। বলক আৰু অকণমান দৃশ্য আপোনালোকে দেখাই। চাওক কিমান পৰিষ্কাৰকৈ ৰখা হৈছে ৰঙিয়াত উপস্থিত থকা ইকো পাৰ্কখন। গতিকে আপোনালোকে আহিলে য'তে ত'তে জাবৰ নেপেলাব। গতিকে ইয়াত ঘনে ডাষ্টবিন লগোৱা আছে, আপোনালোকে ডাষ্টবিনত জাবৰ জোঁথৰ পেলাব, কাৰণ বনোৱাজনে বনাইছে। এতিয়া পৰিষ্কাৰ কৰা ৰখা দায়িত্বটো আমাৰ। আজি যিহেতু গৰমো বেছি, সেইকাৰণে মানুহ ইমান দেখিবলৈ পোৱা নাই। যেতিয়া আবেলি সময় হয় তেতিয়া মানুহৰ বহুত ভিৰ লাগি যায়। সঁচাকৈ দেওবাৰ দিনাখন বাৰু বেছি মানুহ দেখিবলৈ পোৱা যায় এখন ইকো পাৰ্কৰ ভিতৰত। পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰাখিছে, সঁচাই বহুত বেছি ভাল লাগে, বহুত বেছি একদম ধুনীয়া লাগে। আৰু এইখন ইকো পাৰ্কৰ লগতে আছে ৰঙিয়া ৰেলৱে জংচন, আৰু এইখন জংচনৰ পৰা সকলো ৰাজ্যলৈ ট্ৰেইন অহা যোৱা কৰে। যেনেকৈ এক্সাম্পল আপুনি দিল্লী, মুম্বাই, হাৰিয়ানা, পাঞ্জাৱ, বিভিন্ন ৰাজ্যলৈ আপুনি যাব পাৰিব এইখন ৰঙিয়া জংচনৰ পৰা। গৰম লাগি গ'ল, যিহেতু ধূপ বেছিকৈ দিছে, আৰু আমি জিৰণি কোঠাত অকণমান ৰেষ্ট কৰিব আহিছোঁ। আৰু জিৰণি কোঠাৰ পৰা এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ, যদি আপোনালোকে ফ্ৰী সময়খিনি পাৰিলেও কিবা এটা দেখিব পাৰিলেও সময় উলিয়াই এনেকৈ মুকলি আকাশৰ তলত অকণমান মাইণ্ড ফ্ৰেছ কৰিবৰ কাৰণে আহিব। এনেকুৱা সুন্দৰ মন কৰিব পৰা এখন ধুনীয়া জেগাত যদি আপোনালোকে নাযায়, ক'লৈ যাব? চাবলৈ বহুত ভাল লাগিল। ধূপ নথকাৰ সময়ত আহিব লাগিছিল, যিহেতু আমি ধূপ থকাৰ সময়ত আহিছোঁ, সেইকাৰণে আমি ইমান ঘূৰিব পৰা নাই।
ইমান ৰাউণ্ডটো চক্কৰ লগাব পৰা নাই, ইমান ভালকৈ দেখিব পৰা নাই। আৰু এয়াই আছিলে আপোনালোকে দেখিব পাইছে ইকো পাৰ্কৰ সুন্দৰ এখন দৃশ্য। একদম সৰু হয় যিহেতু, মাজত মাত্ৰ আছে এটা পুখুৰী আৰু চাৰিওফালে আছে অসম ফুৰিব পৰা ঠাই। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। আকৌ লগ কৰিম মোৰ আৰু এটা নতুন ভিডিঅ'তে। গতিকে আপোনালোক সকলোকে ধন্যবাদ।